নমস্কাৰ বন্ধু, ভালে আছেনে? মই মানস আৰু আপুনি চাই আছে দুৰণীয়া টিভি। আজি বনাম কচুলতি আৰু কঁঠাল গুটিৰ এটা ৰেচিপি। খুব ভাল লাগে খাবলৈ। আহকচোন চাওঁ তেতিয়াহ'লে কেনেকৈ বনাওঁ। কেৰাহীত তেল দিছিলোঁ, তেলখিনি গৰম হৈ গ'ল। এতিয়া ইয়াত কেইফুটামান নহৰু থেতেলিয়াই লৈছিলোঁ, সেইকেইডোখৰ দি দিছোঁ। অকণমান ভাজি ইয়াত এতিয়া মই পিঁয়াজ কাটি লৈছিলোঁ, পিঁয়াজখিনি দিম। পিঁয়াজখিনি দি গোটেইখিনি ভালকৈ অকণমান সময় ভাজি ল'ম। পিঁয়াজখিনি অলপ ভাজ খাই গৈছে, একেবাৰে ৰঙচুৱা পৰা নাই। এতিয়া ইয়াত বিলাহী কাটি থৈছোঁ, বিলাহী দিম। বিলাহী ডাঙৰ বিলাহী, সৰু বিলাহী থাকিলে বেছি ভাল হয়। টেঙাটো বেছি থাকেতো, ডাঙৰ বিলাহীত ইমান এটা টেঙা নাথাকে। এতিয়া লগতে নিমখ দিব লাগিব। নিমখ দি দিছোঁ, সোৱাদ অনুসৰি একেবাৰে দি দিছোঁ। এতিয়া দি দিলে মানে বিলাহীখিনি সিজিবলৈ সহজ হয়, কম সময় লাগে। তাৰ পাছত হালধি আৰু জলকীয়া গুড়া অলপ দিব লাগিব। হালধি আৰু জলকীয়া গুড়া গোটেইখিনি এবাৰ ধুনীয়াকৈ মিক্স কৰি দিওঁ। এতিয়া এইখিনি ঢাকনখন মাৰি বিলাহীখিনি নগলালৈকে, মানে যেতিয়ালৈকে নগলে বিলাহীখিনি ধুনীয়াকৈ তেতিয়ালৈকে সিজাব লাগিব। সময় লাগিব কিছুপৰ, মাজে মাজে লৰাই সিজাই থাকিম। অকণমান সময় ভজাৰ পাছত বিলাহীখিনি অলপ গলিছেগৈ, সম্পূৰ্ণভাৱে গলাও নাই। অলপমান কেৰাহীৰ তলত লাগি ধৰিছে, সেইকাৰণে অকণমান পানী দিব পাৰি। অকণমান পানী দি দিওঁ। আকৌ এনেকৈ অলপ সময় ঢাকি পিনে সিজাব লাগিব আৰু লৰাই থাকিব লাগিব, যাতে বিলাহীখিনি একেবাৰে সিজি যায় ধুনীয়াকৈ গলি পিনে। যিমানখিনি পানী দিছিলোঁ শুকাই গ'ল দেখিছে, আৰু তেল বিৰিঙি আহিছে বিলাহীখিনিৰ পৰা। বিলাহী ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে কেইটামান কেঁচা জলকীয়া কাটি থৈছিলোঁ, সেইকেইটা দি দিওঁ। তাৰ পাছত এতিয়া ইয়াত মই কচু আৰু কঁঠাল গুটিকেইটা দিম, বইল কৰি লোৱা। মানে কঁঠাল গুটি যিসকলে ভাল পায় খাই, এই ৰেচিপিটো বনাই চাব লাগে, খুব ভাল লাগে খাবলৈ। আৰু কচুখিনি বইল কৰি লৈছোঁ, কাৰণ নতিতে খজোৱা চান্সটো খুব কম হয়, সেইকাৰণে বইল কৰি লৈছোঁ। যদিও বা বইল নকৰাকৈও দি ক'লে পাৰি, তেতিয়া অলপমান খজোৱা চান্সটো বেছি থাকে। যি কি নহওক, এতিয়া গোটেইখিনি ভালকৈ এবাৰ লৰাই দিওঁ, ধুনীয়াকৈ বিলাহীৰ লগত মিক্স হৈ যাওক। আৰু কঁঠাল গুটিৰ ওপৰত মোৰ চেনেলত কেইবাটাও ভিডিঅ' আছে, কঁঠাল গুটিৰ পিটিকা, কঁঠাল গুটিৰ কাৰী আৰু কিবাকিবি আছে, চাই ল'ব যিসকলে চোৱা নাই মোৰ ভিডিঅ'বোৰ। এতিয়া ঢাকনখন মাৰি গেছটো কম কৰি অকণমান সময় সিজিবলৈ দিওঁ। অকণমান সময় সিজিব দিয়াৰ পাছত অলপ কেৰাহীত লাগি ধৰিছে। এতিয়া ইয়াত পানী অকণমান দিব লাগিব, কাৰণ কঁঠাল গুটিকেইটা পূৰা মানে সিজা নাই, 80% মান সিজিছে আৰু 20% সিজিবলৈ বাকী আছে। সেইকাৰণে অকণমান পানী দিম, তেতিয়া কঁঠাল গুটিখিনি সিজাত সহায় হ'ব। আৰু এতিয়া ঢাকনখন মাৰি এইখিনি ধুনীয়াকৈ সিজিব, তাৰপাছত নমাই থৈ দিব পৰা যাব। প্ৰায় 5 মিনিটমান সিজিব দিয়াৰ পাছত যিখিনি পানী দিছিলোঁ সেইখিনি শুকাই গৈছে, থুপথুপীয়া হৈছে। এতিয়া ইয়াত মই টেঙা চেপি দিম। টেঙা কেলৈ চেপি দিছোঁ, যিখিনি বিলাহী দিছিলোঁ, বিলাহীখিনি যে টেঙা হ'ব মোৰ মনে ধৰা নাই, কিন্তু চালানী বিলাহীটো ঘৰৰ বিলাহী নহয়, সেইকাৰণে টেঙা চেপি দিছোঁ। খুব ভাল লাগে টেঙা চেপি দি খাবলৈ। আৰু এতিয়া কচুলতি আৰু কঁঠাল গুটি দুইটা বতৰ যদি আছে, বনাই খাওক, খুব ভাল লাগে। এতিয়া ধুনীয়াকৈ মিক্স কৰি দিওঁ। আৰু এই ভিডিঅ'টো চাই আপোনাৰ কেনেকুৱা লাগিলে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছে, পেজটো লাইক কৰি দিব। আৰু যদি ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।